ও জানতো দেখোন কি বা মত পৰিল হেল্ল' জানতো ক'ত আছে মানে মই তাৰমানে এক জেগাত আছোঁ তাৰমানে দোকানত এতিয়া বৰ্তমান তুমি দোকানত আছা নেকি দোকানত যাব লাগিব তাৰমানে লগ দিব হ'ব যাই আছোঁ ৰচোন কি কৰা হে আপুনি কি দেখা নাপানে কচোন মইতো দেখা পাই আহি আছো পেলাই চশমাটো পিন্ধছা ডাবল ডাবল লিখছে নি আপুনি কচোন নাই তো ডবল দেখা নাই তো পিছে আপুনি দেখা পাই আছো শুন শুন আপুনি ক'লে চশমাটো পিন্ধা অৰ্থটো কি হ'ল মানুহ খুন্দা মাৰিবৰ কাৰণে ক'লে চশমাটো পিন্ধছা নেকি অভদ্ৰ মানুহ দুনীয়াখনত এনে আছে জাগা বন্দী আপুনি অভদ্ৰ মানুহ মাষ্টৰ মানুহ হৈ অলপ জানিব লাগে এই কাণত ধৰি যায় আছা মই কাণত ধৰি যাওঁ নে নহয় মই এটা বেলেগ টেনশ্যন আছো মই এনে এটা মাথাটো গৰম নকৰিবি আৰু টেনশ্যন যাচোন যা যা মই যাবা হৈছো টিউশ্যনত তাৰ বোলে টেনশ্যন Good morning, sir. Sit down. Thank you, sir. Hey, Khalil. Khala. तो क्या sit down दिया ना तो प्लेट এটা পুরা হইছে যে কি আইছি কি জনাইছা কইলো নহয় আগতে মেট্ৰিক পৰীক্ষা আহি আছিল ঘৰ ঘুমাই থাকবা লাগে না কতে আমি না মেট্ৰিক পৰীক্ষা আহি আছিল মই পাছ কৰিব লাগিব নকৰি কলেজ যাব নোৱাৰিম ছোৱালী লগ ধৰিব নোৱাৰিম দাদা বকে যাই কেন বুঢ়া হৈ আছা মই যে কবিতাটো মুখস্থ কৰিব দিছিলো কবিতাটো মুখস্থ কৰছা না হয় স্যার কৈছো বিছা আটাৰ গছৰ তুতা পাখি নাৰিকলৰ গছৰ টাব টাবৰ ভিতৰত লিখা আছে 100% লাভ বঢ়িয়া পাছা ব ভৱিষ্যতো লাগি উজ্জ্বল কামলা হওক ব তুমি উজ্জ্বল পদুমি জীৱনত কাৰোবাৰ লগত লাভ কৰি পাইছা নে দুয়া লৰা ভাল পোৱাতকে ঘৰত ঝাৰু মাৰাই ভাল মায়ে ভাল পাবই পদুমি ব বঢ়িয়া আছে দাদা ইংলিছত কবিতা এটা শুনিছোন মোক Such a fucking noite lança fauri Ama faca such a fucking noite lança fauri আমরা উজ্জ্বল কিয়া হোক মোক এটা হিন্দীত কবিতা শুনিছোন না প্ৰীতি কৰি तेरी मेरी गाला उमा से तू तेरे बिना बेले तो बाजी में मधु इतनी चलिए ইটো চলিয়ে নে কি কলি বুজি নাপালো দেখোন ইটো চলি রে ইটো কবিতা হল না গান কবিতা না মই আজি প্ৰথম শুনলো আৰু সেইকাৰণে বুজি পোৱা বাংলাৰ এটা কবিতা শুনিছিল মোক Mia bhai apun ko bolta hai mia bhai सबको public बोलता है apun को बोलता है mia bhai mia bhai apun को बोलता है mia bhai এই তো হয় না নহয় সাকি দা বেলেগ কিবা মুখস্থ আছে না এটো ভাল হয় নাই আছে বেলেগ এটা শুনিছোন সাকি মন পাচ্ছি বাংলা বেলেগ কবিতা আৰু নাই বাংলা নাই সুন্দরী হেলা দিলা যায় না নাই ইফালা আৰু মই এটা প্ৰশ্ন কৰিম প্ৰশ্নটো উত্তৰটো দিব লাগিব মোৰ প্ৰশ্নটো হয় জিমৰ এক নম্বৰ খাদ্যনো কি ফুলৰি বা বহুত তাতে উত্তৰটো দিলি মানে নাই মই জানো না তাৰমানে জিম কৰি পেলাই ফুলৰি খাইছি আগতে ফুলেৰি খাইছিল যা ছুটি আগৰবাৰ অলপ ভাল কবিতা মুখস্থ কৰি লৈ আহিবি
দাদা শুনি পেলাই মোৰো আমেজ লাগে যা আজিটো কাৰণে ছুটি যা Sir, good morning, sir. গুড মৰ্ণিং যা গুড আফটাৰনুন যা ছাৰ আহিলি যা যা